প্ৰদৰ্শিত হ'ব যি তিনিটা দৰ্শনিক লাইভ ইন এ পাপেট প্ৰদৰ্শিত হ'ব তাতে অসমৰ মোহময় অভিনেত্ৰী আৰু লাইভ ইন এ পাপেটৰ পৰিচালক ৰাজেন দাস ডাঙৰীয়া তেখেতৰ আৰু এটা তেখেতৰ চিনাকি আছে তেওঁ বজালী নিৰ্মলানন্দ মহাবিদ্যালয়ৰ এজন অধ্যাপক তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছতে আমাৰ লাইভ ইন এ পাপেটৰ আৰু নৃত্যশিল্পী বনলতা বৈশ্য বাইদেউ আমাৰ মাজত উপস্থিত আছে গতিকে তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নাকি গাধু না তোমালোকৰ এতিয়া জীৱনটো তোমালোকৰ মনত তোমালোকৰ কথা বতৰাত বিৰাট উৎসাহ বিৰাট একদম এনথুজিয়াষ্টিক তোমালোক আৰু তোমালোকৰ মাজত যেতিয়া বিশেষকৈ মই বেলেগৰ কথা নকওঁ তোমালোকৰ মাজত যেতিয়া মই থাকোঁ বা তোমালোকৰ নিচিনা মানে এইজৰ ध्यान कहाँ है तुम्हारा समझ रहे हो মনটো সৰু হৈ থাকে শিশু হৈ থাকে তোমালোকৰ নিচিনা হৈ থাকে বোলে মন যায় তেতিয়া ডাঙৰ হ'বলৈ মন নাযায় আৰু লাইভ ইন এ পাপেট প্ৰদৰ্শিত হ'ব আজি আৰু কাইলৈ আজি এতিয়া লাইভ ইন এ পাপেট এইখনৰ বিষয়ে অকণমান গম পাইছানে নাই শুনা শুনিছা পাপেট্ৰি আগতে পাপেট্ৰি কালচাৰটো আমাৰ বহুত পুৰণা লোক সংস্কৃতি ফোক কালচাৰ সেইটো প্ৰায় হেৰাই গ'ল কিয় হেৰাই গৈছে জানা হেৰাই কিয় গৈছে এফালে বাইদেউহঁত গুচি গ'ল ভণ্টিহঁত समझ रहे हो ना আচ্ছা ঠিক আছে হেৰাই কিয় গৈছে জানানে তাৰমানে আমাৰ এতিয়া আমি আধুনিকতাৰ পৰশ পাইছে আমি ফাংচনছৰ কাৰণে ডাঙৰ ডাঙৰ ছিংগাৰ্ছসকলক মাতোতে কি হ'ল এই যে আমাৰ লোক সংস্কৃতিটো ধৰি ৰাখি কিছুমান শিল্পী আজি এজন শিক্ষক তেওঁ কিন্তু যদিও নিৰ্মল হালৈ কলেজৰ শিক্ষকে হয়নে তোমালোকৰো আজি টিচাৰ নট অকল প্ৰডিউচাৰ নহয় তেখেত এজন শিক্ষক এই যাত্ৰাটো লৈ আজি আমি এই ঠাইখিনি পাইছোঁ তোমালোকৰ মাজত পাইছোঁ আমাৰ চলচ্চিত্ৰখনে ইতিমধ্যে ভাৰতৰ বাহিৰত প্ৰায় ৩২টা সন্মান বুটলিবলৈ সক্ষম হৈছে কিয়নো তোমালোকে চালে গম পাবা এওঁলোককো কৈছোঁ যদি দুটামান কথা শুনে তেতিয়া মানে ভাল হ'ব কথা পাতি আছে অকণমান যদি 2 মিনিট যদি সময় দিয়ে প্লিজ ध्यान कहाँ है तुम्हारा দুখন ফটো বেছিকৈ উঠে এই চলচ্চিত্ৰখনে চেষ্টা চলাইছে যে যিটো হেৰাইছে যেন কৈছে ए डिस्पेंसरी क्या नाटक है रे তাৰমানে আমি আমাৰ অসমীয়াৰ এটা উপাদান আমি পুনৰ আনিবলৈ চেষ্টা কৰিছোঁ আৰু এই তোমালোক যদি হিলাই দিব পাৰা আজি এই মুহূৰ্তত তোমালোকৰ হাতত ইমান তোমালোকৰ ফেচবুক আমাৰ উদ্দেশ্যটো খুব সৎ এই পাপেট্ৰি কালচাৰটো আমি আগুৱাব লাগে গতিকে তোমালোকক অনুৰোধ কৰিছোঁ তোমালোকে আজি আৰু কাইলৈ ধেমাজি জিলাৰ গাজত এইখন কোনো বাণিজ্যিক সফলতাৰে কৰা ছবি নহয় যদিও বা আমি আটাইতকৈ সৌভাগ্যৱান যে 12টা চিত্ৰগৃহত 2টাকৈ সপ্তাহ আমি সফলতাৰে পাৰ কৰিছোঁ আৰু বক্স অফিচ ৰেকৰ্ডটো পাঠশালা গতিকে এই যে আমি যে কষ্টৰ মূৰত যে ইমানখিনি পাইছোঁ মোৰ দেউতা ঢুকালে দেউতাই এটা কথা কৈছিলে যেতিয়া উদ্দেশ্যটো মানুহৰ সৎ হয় তেতিয়া যিকোনো প্ৰকাৰে ভগৱানে সেই উদ্দেশ্যত উপনীত হ'বলৈ সহায় কৰে আৰু এই যে উদ্দেশ্যটো আমাৰ সৎ আছিলে এই পুতলা নাচৰ শিল্পীসকলে যদি মই পুতলা নাচৰ শিল্পী হৈ অভিনয় কৰিছোঁ মোৰ হাজবেণ্ড এজন অৰিজিনেল পুতলা নাচৰ শিল্পী হৈ পেলাই তেওঁ অভিনয় কৰিছে নাৰায়ণ ডেকা তোমালোকে অনুধাৱন কৰিব পাৰিবা যে পুতলা সংস্কৃতিটো যেতিয়া নোহোৱা হৈ গৈছিলে সেই শিল্পীসকলে কিমান কষ্ট পাইছিলে তেওঁ কিমান দুখ পাইছিলে তেতিয়া তোমালোকে সেইটো অন্তত ইয়াতে এই কমাৰ্চ কলেজতে কাইলৈ যদি কিবা এটা হয় সাংস্কৃতিক বিভাগৰ আমাৰ যিজন সম্পাদক থাকিব তোমালোকে গৈ ক'বগৈ পাৰিবা যে নহয় দেই আমি কিন্তু এইবাৰ আমুকক মাতিলেও কিন্তু পুতলা নাচ এটা আমি ৰাখিম ক'বানে ক'বা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আৰম্ভণি হ'ব লাগিব মই বিচাৰোঁ ধেমাজিত
এই ইয়াৰ পৰা এই বাণিজ্যিক মহাবিদ্যালয়ৰ পৰা আৰম্ভ হওকচোন নে কি কোৱা আৰু তোমালোকে যে চিনেমাখন চাবলৈ যাবা সকলোকে এইটো কথা ক'বা তোমালোকে যে চিনেমাখন চাবলৈ যাবা তোমালোকে যে টিকেটটো ক্ৰয় কৰিবা সেই টিকেটৰ এটা অংশ আমি প্ৰথম দিনৰ পৰাই ৰাজেন দাস পৰিচালক তেওঁ কৈ আহিছে যে এটা অংশ পুতলা নাচৰ এই যিখিনি ব্যক্তি তেওঁলোকৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আমি খৰচ কৰিম গতিকে তোমালোকে এটকা এটাও যদি এই নোবেল কজটোত তোমালোকে দিয়া এইখিনি বয়সতে সেয়া তোমালোকৰ জীৱনৰ এটা খুব সুন্দৰ মুহূৰ্ত হ'ব বুলি মই ভাবোঁ ব্যক্তিগতভাৱে গতিকে বিশেষ আৰু দীঘলীয়া নকৰোঁ কথা শুনি এনেও ভাল নাপায় মানুহে নহয় ইয়াৰ চাগে প্ৰায় মানে কথাতকৈ কম আৰু মোৰ চাগে জেকেটটো বহুতে চাইছে হয়নে হয় নহয় ময়ো ছোৱালী ময়ো তেনেকুৱাই কি পিন্ধিছে কেনেকৈ পিন্ধিছে আচ্ছা এইটো কালাৰ এইটো বেয়া নে হয়নে চব কৰিব লাগিব আমি চব এইটোও কৰিব লাগিব কিন্তু এই কথাখিনিও যদি গুৰুত্ব দিয়া অকণমান তোমালোকৰ সহায় বিচাৰি আহিছোঁ ফেচবুক অকণমান ফেচবুকত যেতিয়া আমি সহায় পাওঁ তোমালোকৰ দ্বিতীয় কথা আজি আৰু কাইলৈ শ্ব' হ'ব তোমালোক সকলো আহা চিনেমাখন চাবলৈ ঘৰত গৈ কৈ আহা আৰু যদি তোমালোকে ভাল নোপোৱা তেতিয়া পিছৰ শ্ব'টোত যে মানুহ ৰৈ থাকিব তেওঁলোকক ক'ব পাৰিবা যে চিনেমাখন ভাল হোৱা নাই নাচাব কিন্তু আমিও গেৰেণ্টি দিছোঁ তোমালোকক যে চিনেমাখন তোমালোকে কান্দি কান্দি হলৰ পৰা ওলাই আহিব লাগিব এইটো মোৰ তোমালোকৰ গেৰেণ্টি ইমান বেছি তোমালোকে ভাল পাবা গতিকে চাবা কান্দিপিনে ওলাই আহিব আৰু কিবা ক'ব লাগিব নে গুণগুণনি হৈ গৈছে আৰু বেছি দীঘলীয়া নকৰোঁ হয় নহয় হয়নে এইখিনিতে তোমালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ তোমালোকে বহি আছা মোৰ লগত মোৰ কথাখিনি শুনি আছা তাৰ কাৰণে তোমালোকক অশেষ ধন্যবাদ আৰু ক্লাছেছবোৰ নতুনকৈ ষ্টাৰ্ট হৈছে তোমালোকৰ অনাগত জীৱনটো খুব সুখৰ হওক সুন্দৰ হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ